চেলফি লেলেৰে গানটোৰ যোগেদি নিজকে প্ৰতিষ্ঠিত কৰি তোলা কিশোৰা অসমৰ অভিনয় জগতৰ এক অন্যতম তাৰকা। বান্ধোন, জোনবাই দেখিলো আদিকে ধৰি কেইবাখনো চিৰিয়েল আৰু বহুকেইটা ভিডিঅ' চিনেমাত অভিনয় কৰি নিজকে প্ৰতিষ্ঠিত কৰি তুলিবলৈ সক্ষম হৈছে। কামৰূপ জিলাৰ মিৰ্জাত জন্ম কিশোৰ দাস পেছাত এজন IT ইঞ্জিনিয়াৰ আছিল। প্ৰাগ নিউজ, আছাম টক্সৰ দৰে কেইবাটাও নিউজ চেনেলত কাম কৰা কিশোৰ দাসে প্ৰথমে আছাম টক্সৰ বিতাল কথা নামৰ এখন ধাৰাবাহিকত অভিনয় কৰিছিল। এইখন হয়তো বহুতেই চাইছে। স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল ক্লাছ 1 to ক্লাছ 6লৈকে কোকৰাঝাৰ প্ৰাইমেৰী স্কুলত, ক্লাছ 7 to ক্লাছ 10লৈকে পলাশবাৰী বইজ হাই স্কুলত, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলে DK কলেজৰ পৰা। কিশোৰ দাসে ক্ৰমান্বয়ে চেলফি লেলেৰে, জোনাকে বিচাৰে কি, বান্ধোন, উৰি যায় মন উৰি যায়, এসাগৰ কাগজত, বিধাতা চিৰিয়েলত অভিনয় কৰিবলৈ সক্ষম হৈছিল আৰু এই অভিনয়ে সকলোকে মোহিত কৰি তুলিছিল। দাদা তুমি বৰ দুষ্ট, জোনাকে বিচাৰে কি, এসাগৰ কাগজত আৰু লগতে অলপতে মুক্তি হোৱা ডেইজি দাস আৰু জয় নিব্বানৰ কণ্ঠত মই তোৰ হ'ব খুজিমতো কিশোৰ দাসক এক সুন্দৰ ৰূপত দেখিবলৈ পোৱা যায়। 2021 বৰ্ষত মুক্তি পাবলগীয়া কেইবাটাও প্ৰজেক্টত অভিনয় জগতৰ কিশোৰ দাস নিয়োজিত হৈ আছে। ইণ্ডিয়ানেট আইকন এৱাৰ্ড 2020-21 বৰ্ষৰ আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত মষ্ট পপুলাৰ এক্টৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কিশোৰ দাসে। দুখন ফটো, এটা ভিডিঅ' ছং আৰু বান্ধোন চিৰিয়েলখনৰ প্ৰমোচনৰ পৰা আপোনালোকলৈ আগবঢ়ালোঁ।